মৰমৰ ছাত্ৰ ছাত্ৰীসকল এম স্কয়াৰ চেনেললৈ তোমালোকক স্বাগতম জনাইছোঁ। আজি আমি ক্লাছ 9 ৰ হেলনি 1.6 ৰ অংককেইটা সমাধান কৰিম। ভিডিঅ'টো ভাল লাগিলে চেনেলটো সাবস্ক্ৰাইব কৰি দিবা আৰু নিজৰ সহপাঠীৰ লগতো শ্বেয়াৰ কৰিবা। ইয়াৰ আগৰ ভিডিঅ'কেইটাৰ লিংক আই বটন আৰু এণ্ড স্ক্ৰীনত দিয়া থাকিব আৰু তোমালোকৰ সুবিধাৰ্থে মোৰ চেনেলটোত প্লেলিষ্ট ক্ৰিয়েট কৰা আছে। সেই প্লেলিষ্টত যাই তোমালোকে চেপ্টাৰ ৱাইজ ধুনীয়াকৈ সিৰিয়ালি অংককেইটা চাব পাৰিবা। এতিয়া আমাৰ কোৱেশ্চন নম্বৰ 1ত দিছে মান উলিওৱা। এতিয়া এই অংককেইটা কৰিবৰ আগতে আমাৰ কিছুমান কি সূচকৰ বিধি আমাৰ জানিব লাগিব। সো হেগেটা চাইলো ফাৰ্স্ট আমি আহা। সো আমাৰ যেতে এনেকুৱা থাকিব এর ওপৰত এনেকে এম দিয়া থাকিব, এটু কি বুলি কোৱা হয় ঘাত বুলি কোৱা হয়, আৰু ইয়াক কি বুলি কোৱা হয় যাৰ ওপৰত এম টো আছে এটু কি বুলি কোৱা হয় ভূমি বুলি কোৱা হয়। এতিয়া এটুক আমি কেনেকে পঢ়ো a টু দি পাৱাৰ m, তেনেহলে এতে যদি সাপোজ 2 থাকে এতে 5 থাকে আমি কি কম 2 টু দি পাৱাৰ 5। কিন্তু এটা কথা মনত ৰাখিবা যেতিয়া এই ঘাত যেতিয়া 2 আৰু 3 থাকে তেতিয়া আমি 2 থাকিলে স্কয়াৰ বুলি কওঁ, যেনেকুৱা a স্কয়াৰ, আৰু 3 থাকিলে a কিউব বুলি কম, আৰু বাকি যি সংখ্যা নাথাক কিয় আমি কি টু দি পাৱাৰ কম। তেনেকে a টু দি পাৱাৰ 4, a টু দি পাৱাৰ 5, a টু দি পাৱাৰ 6, কিন্তু 2 আৰু 3 থাকিলে 2 থাকিলে a স্কয়াৰ কম আৰু 3 থাকিলে কিউব কম। তাৰ বাহিৰে গোটেইকেইটা আমি এনেকৈ পঢ়িম a টু দি পাৱাৰ m, মানে যি থাকিব পাৱাৰত হেতুৱে কম। ইয়াৰে কিছুমান বিধি লাগিব, বিধিকেইটা কি কি চাও আহা। সো বিধিকেইটা হল এনেকুৱা a টু দি পাৱাৰ m ইনটু a টু দি পাৱাৰ n ইজ ইকুয়াল টু a টু দি পাৱাৰ m প্লাছ n। তাৰমানে দুটাৰ ভূমি যদি একে থাকে আৰু যদি পূৰণ চিন থাকে তেনেহলে পাৱাৰ দুটা কি হয় প্লাছ হয়। ঠিক ইয়াতে চোৱা একে a টু দি পাৱাৰ m ডিভাইডেড বাই এটো আমি এনেকৈ লিখিব পাৰি a টু দি পাৱাৰ m বাই a টু দি পাৱাৰ n। সো a টু দি পাৱাৰ m ডিভাইডেড বাই a টু দি পাৱাৰ n ইজ ইকুয়াল টু a টু দি পাৱাৰ m মাইনাছ n। দ্যাট ইজ ভূমি যদি একে থাকে আৰু যদি হৰণ থাকে তেনেহলে কি হ'ব পাৱাৰ দুটা মাইনাছ হ'ব, প্ৰথমটোৰ পৰা দ্বিতীয়টো মাইনাছ হ'ব। ঠিক তেনেকে এটো চোৱা a টু দি পাৱাৰ m তাৰ পিছত হোল n, তেনেহলে কি হ'ব a টু দি পাৱাৰ ওপৰৰ এই পাৱাৰ দুটা পূৰণ হৈ যাব mn। নেক্সট a টু দি পাৱাৰ m ইনটু b টু দি পাৱাৰ m, এটুত কি আছে ভূমি দুটা বেলেগ বেলেগ আছে কিন্তু পাৱাৰ কি আছে সেম আছে, তেনেহলে কি হ'ব ভূমি দুটা পূৰণ হৈ যাব a b টু দি পাৱাৰ হোল m। a টু দি পাৱাৰ 0 ইকুয়াল টু 1 এটা আমি গমে পাও, আৰু 1 বাই a টু দি পাৱাৰ n, তাৰ মানে তলত যদি 1 বাই a টু দি পাৱাৰ n থাকে তেনেহলে এটো ওপৰত উঠলে কি হ'ব পাৱাৰটো মাইনাছ হ'ব, বা a টু দি পাৱাৰ মাইনাছ n থাকিলে আমি এনেকৈ লিখিব পাৰি 1 বাই a টু দি পাৱাৰ n। এতিয়া চোৱা ফাৰ্স্ট কোৱেশ্চনটোত আমাৰ কি দিছে 64 টু দি পাৱাৰ 1 বাই 2। সো আমি এনেকৈ লিখি লম 64 টু দি পাৱাৰ 1 বাই 2 এটো দিয়া আছে। সো ফাৰ্স্ট আমি কি কৰিম 64 ৰ আমি উৎপাদক বিশ্লেষণ কৰি লম, আমি ভাঙি লম। সো দিস ইজ 64, আমি জানো 2 দি যাব 32, 2 দি যাব 16, 2 দি যাব 8 বাৰ, 2 দি যাব 4 বাৰ, 2 দি যাব কেইবাৰ 2 বাৰ। এতিয়া চোৱা তেনেহলে 2 কেইবাৰ পূৰণ কৰিলে 64 হয় 1 2 3 4 5 6, 2 6 বাৰ পূৰণ কৰিলে কিমান হয় 64। সো আমি এটো এনেকৈ লিখিম। সো 64 মানে আমি কি লিখব পাৰি এই 2 টু দি পাৱাৰ 6 আৰু তাৰ ওপৰত কি আছে পাৱাৰ 1 বাই 2। সো এই মাত্ৰ আমি পাইছিলো এইটো আমাৰ a টু দি পাৱাৰ m n, a টু দি পাৱাৰ m n মানে a টু দি পাৱাৰ m n, এনেকৈ পাৱাৰ দুটা কি হৈ যাব পূৰণ হৈ যাব। সো আমি কি কৰিম এতে এই পাৱাৰ দুটা পূৰণ হৈ যাব 6 ইনটু 1 বাই 2, সেটো কাটি দিলে কিমান থাকে 3। সো দিস ইজ 2 কিউব, 2 কিউব মানে 8। সো দিস ইজ আৱাৰ এনসাৰ। 2 নম্বৰ কোৱেশ্চনত কি আছে 32 টু দি পাৱাৰ 1 বাই 5, সেম আগৰটোৰ নিচিনা হ'ব। সো আমি কোৱেশ্চনটো লিখি লম এনেকৈ। সো দিস ইজ 32 টু দি পাৱাৰ 1 বাই 5। সো আমি কি কৰিম আমি 32 উৎপাদক বিশ্লেষণ কৰিম। 2 দি দিলে কিমান হ'ব 16, 2 দি দিলে 8, 2 দি দিলে 4, 2 দি দিলে 2, সো 1 2 3 4 5। সো 32 মানে 2 টু দি পাৱাৰ 5 ইনটু এটো কি হ'ব টু দি পাৱাৰ 1 বাই 5। সো এই দুটা কি হ'ব পূৰণ হ'ব পাৱাৰ দুটা। সো 5 ইনটু 1 বাই 5 কাটি দিয়া পাৱাৰ কিমান থাকে 1। সো 2 টু দি পাৱাৰ 1 মানে 2। আমাৰ নেক্সট অংকটো আছে 3 নম্বৰত কি আছে 125 টু দি পাৱাৰ 1 বাই 3। সো একেই। সো আমি এতে লিখি লওঁ কোৱেশ্চনটো 125 টু দি পাৱাৰ
1/3 125 এইটো কিমান হ'ব যদি আমি ভাঙি দিওঁ উৎপাদক বিশ্লেষণ কৰিলে এইটো 5 দি দিব 5 দি যাব 125 মাজত কিবাৰ যাব 25 বাৰ যায় হয়নে আমি জানো এইটো সো 5 5 গুণ 25 সো 1 2 3 সো দ্যাট ইজ 125 মানে 5 কিউব টু দি পাৱাৰ 1/3 সো এই দুটা পূৰণ হৈ যাব সো 3 ইনটু 1/3 কাটা গেল এই দুটা সো 5 to the power 1 is equal to 5 so this is our answer এটা 2 নম্বৰত কি আছে একে মান উলিওৱা সো কি আছে কোৱেশ্চন নম্বৰ 1 ত 9 to the power 3/2 একে আমি আগৰ নিচিনা এনেকৈ লিখি লম 9 to the power 3/2 এটো দিয়া আছে সো 9 মানে আমি কি লিখিব পাৰি আমি জানো 9 মানে হল 3 স্কয়ার to the power 3/2 so এটো কি হ'ব এটো কি ফর্মুলা পড়ছে a to the power mn so a to the power mn হলে উপরের দুটা কি হয়ে যায় পূরণ হয়ে যায় m into n so this is 3/2 2 আর 2 ক্যান্সেল থাকিল কি 3 কিউব so 3 3 বার পূরণ করলে কি মান হয় 3 3 গুণ 9 3 9 গুণ 27 so this is our answer so 2 নম্বর কি আছে 32 to the power 2/5 so এটো আমি লিখিলাম 32 to the power 2/5 32 মানে কি অলপ আগতে আমি ভাঙিছো 32 মানে 2 to the power 5 দুই পাঁচ বার পূরণ করলে কি মানে 32 আছে 2 to the power 5 সো পাওয়ার যেটো আছে হেতু বহাই দিয়া 2/5 আছে এটো আকৌ হে একে ফর্মুলা পড়ছে a to the power mn so mn এই দুটা পূরণ হৈ যাব so this is 5 into 2/5 এতিয়া এই 5 আৰু এই 5 ক্যান্সেল থাকিব কি 2 স্কয়ার মানে 4 3 নম্বৰত কি আছে 16 to the power 3/4 সো এনেকি লিখিলাম আমি 16 to the power 3/4 16 আমি কি জানো 2 4 বার পূরণ করলে কি মান হয় 16 হয় 2 দুগুণ 4 4 দুগুণ 8 8 দুগুণ 16 তার মানে 16 যদি উৎপাদক বিশ্লেষণ করি তাহলে হলে কি মান পাবো আমি 2 to the power 4 এটা হরো হরো আর উৎপাদক বিশ্লেষণ করার দরকার নাই এনেই গম পাবা তোমালোকে so 2 to the power 4 উপরত হবো this is 3/4 so mn m পূরণ n that is 4 into 3/4 এই সারি আর এই সারি কি যাব কাটা যাব কি থাকিব 2 কিউব মানে আমার হল 8 so this is our answer next আছে কি মানে এটো 4 নম্বৰ 125 to the power -1/3 so ইয়াৰ আগতো কৰিছো এক নম্বৰত হেনা যে কি 5 3 বার পূরণ করলে কি মান হয় 125 উৎপাদক বিশ্লেষণ কৰিছিলো so এটো লিখিলো আমি so 125 to the power -1/3 125 মানে 5 কিউব to the power -1/3 so এটো কি মান হ'ব mn 3 into -1/3 so 3 3 কাটা গেল কি মান থাকিব 5 to the power -1 হয় না আমি অলপ আগতে যে সূচকৰ বিধি শিকিছিলো তাতে কি পাইছিলো 1/a to the power n is equal to a to the power -n বা a to the power -n equal to 1/a to the power n পাইছিলো না নাই so আমি এনেকে লিখিম so 5 to the power 1 মানে কি 1/5 to the power 1 that is 1/5 এটো কোৰ পৰা আহিলে এতে লিখি দিব পাৰা নি লিখিলো কোনো অসুবিধা নাই since a to the power -n is equal to 1/a to the power n এটো বিধি যে পাইছিলো আমি a2 equal to a2 by a2 equal to a2 so ইয়াতে 5 to the power -1 is equal to 1/5 to the power 1 হ'ব তার মানে 1/5 question number 3 আছে সরল করা 3 1 ত কি দিছে 2 to the power 2/3 into 2 to the power 1/5 so first আমি questionটো লিখি লও 2 to the power 2/3 into 2 to the power 1/5 ইয়াতে সূচকৰ কোনটো বিধি ব্যৱহাৰ হ'ব আমি এটা বিধি পাইছিলো a to the power m into a to the power n is equal to a to the power m plus n এই বিধিৰ পাইছিলো সো ইয়াতে হ'ব সোৱা দুটাৰ ভূমি একে থাকিলে আৰু পূৰণ থাকিলে পাৱাৰ দুটা কি হয় প্লাস হয় সো দুটাৰ ভূমি একে আছে আৰু মাজত পূৰণ চিন আছে পাৱাৰ দুটা কি হ'ব প্লাস হ'ব সো আমি কি কৰিম 2 to the power 2/3 plus কি লিখিম 1/5 এটা সোৱা 3 আৰু 5 ৰ কি ল'ব লাগিব লখাও ল'ব লাগিব সো 3 আৰু 5 ৰ লখাও হল
15 15 3 দিয়ে হরণ করলে কিমান হয় 5 বার যায় হয় না সেই 5 দিয়ে কি করব লাগব এই 2 পূরণ করব লাগব 5 2 10 প্লাস 15 5 দিয়ে হরণ করলে 3 বার যায় সেই 3 দিয়ে 1 পূরণ করব লাগব কিমান হ'ব 3 1 গুণ 3 সো 2 to the power 10 plus 3 13 by কি হ'ব 15 so this is our answer কম পালা না তাৰ মানে কি 3 আৰু 5 ৰ লখাব লৈছো 15 15 ক 3 দি হৰণ কৰিলে কিমান বাৰ যায় 5 বাৰ যায় 5 দি ওপৰটো পূৰণ কৰিছো ঠিক তেনেকৈ এই 15 ক 5 দি হৰণ কৰিলো কিমান বাৰ যায় 3 বাৰ যায় 3 দি ওপৰটো পূৰণ কৰিছো সো এটো 13 by 15 এটা কোৱেশ্চন নম্বৰ 2 ত আছে কি 1 by 3 to the power 3 তাৰ পিছত এটো কি হ'ব হোল 7 আছে এনেকা সো এটো আমি কোৱেশ্চনটো লিখি লও 1 by 3 cube এটো ওপৰত কি হ'ব আমাৰ 7 হ'ব এটো কি ফৰ্মুলাত পৰিব এটো আমাৰ এই ফৰ্মুলাতে পৰিব a to the power m n is equal to a to the power mn তাৰ আগত কি কৰিব লাগিব সোৱা 1 by 3 cube to the power whole 7 তাৰ মানে 7 to 1 ৰ ওপৰত আছে এটোৰ ওপৰত আছে সো আমি এনেকে ভাঙি লিখিব পাৰো এটো 1 to the power 7 আৰু এটো কি 3 to the power 3 that is 3 cube to the power 7 হয় না সো 1 to the power 7 এক যিমান বাৰে পূৰণ নকৰাকে কি হ'ব একই হ'ব এতে এটো কি হ'ব mn সো 3 থাকিব 3 7 গুণ কি হ'ব 21 সো ইয়াক আৰু কি কৰিব পাৰি আমি সোৱা আমি এটা পাইছিলো নহয় a to the power minus n equal to 1 by a to the power n এনেকৈ পাইছিলো সো এনেকৈ থাকিলে আকৌ এনেকৈ লিখিব পাৰো সো এটো এনেকৈ লিখি দিম সো 1 by 3 to the power 21 মানে কি এটো যদি পাৱাৰ টু ওপৰত উঠাই দিয়ে কি হ'ব মাইনাস হ'ব 3 to the power 21 so this is our answer 3 নম্বৰত আছে কি 11 to the power 1 by 2 by 11 to the power 1 by 4 so question to একবার আমি লিখি লম so this is 11 to the power 1 by 2 11 to the power 1 by 4 এটো কোনটো ফৰ্মুলাত পৰিছে a to the power m by a to the power m by a to the power m হৰণ a to the power n is equal to a to the power m minus n তাৰ মানে যদি ভূমি একে থাকে আৰু যদি হৰণ থাকে তেনেহলে পাৱাৰ দুটা কি হয় মাইনাস হয় সো এটোৰ ক্ষেত্ৰত কি আছে ভূমি দুটাৰ একে আছে তেনেহলে পাৱাৰ কি হ'ব সো 11 to the power 1 by 2 minus তলৰটো 1 by 4 সো 11 to the power এতে কি ল'ব লাগিব এটো 2 আৰু 4 ৰ লখাও ল'ব লাগিব 2 আৰু 4 লখাও কিমান 4 4 ক 2 দি হৰণ কৰিলে 2 বাৰ যায় সো হেতু দি 1 ক পূৰণ কৰিব লাগিব থাকিব কিমান 2 এতিয়া 4 ক 4 দি হৰণ কৰিলে 1 বাৰ যায় 1 ক 1 দি পূৰণ কৰিলে কিমান হ'ব 1 এ হ'ব সো এটো কিমান হ'ব আমাৰ 11 to the power 2 ৰ পৰা 1 বাৰ দিলে 1 11 to the power 1 by 4 so this is our answer next আহিব আমাৰ 4 নম্বৰ 7 to the power 1 by 8 into 8 to the power 1 by 8 so আমি কোৱেশ্চনটো একবাৰ লিখি লম তাৰ পিছত সাম আমাৰ কোনটো ফৰ্মুলাত পৰিছে 8 to the power 1 by 8 এটো কোনটো ফৰ্মুলাত পৰিছে a to the power m into b to the power m is equal to ab to the power m পৰিছে না নাই সোৱা এবাৰ কি হ'ব ভূমি বেলেগ বেলেগ হ'ব হাত আৰু আর দুটা বেলেগ বেলেগ আছে পাৱাৰ সেম হ'ব 1 by 2 1 by 2 সো কিমান হ'ব কি পূৰণ হয় এই ভূমি দুটা পূৰণ হয় দ্যাট ইজ হাত আৰু 8 পূৰণ হ'ব দ্যাট ইজ 7 into 8 আৰু ওপৰত কি থাকিব এই পাৱাৰটো থাকিব 1 by 2 সো হাত 8 গুণ কিমান 56 to the power 1 by 2 so this is our answer মৰমৰ ছাত্ৰ ছাত্ৰীসকল ভিডিওটো ভাল লাগিলে চেনেলটো সাবস্ক্ৰাইব কৰি দিবা আৰু নিজৰ সহপাঠীৰ লগতো শেয়াৰ কৰিবা এনেকুৱা আৰু ভিডিও পাবলৈ চেনেলটো চাই থাকিবা আৰু লাইক কমেন্ট কৰিবা তোমালোকৰ এক একটা লাইক কমেন্ট মোক এনেকুৱা আৰু ভিডিও বনাবলৈ অনুপ্ৰেৰণা যোগায় থ্যাংক ইউ